Welcome to my YouTube channel Sondan CK ETG. আজি আপোনালোকৰ মাজত এটা ইলেক্ট্ৰিকেল ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো যাতে সম্পূৰ্ণকৈ চাই স্কিপ নকৰিবা, ভিডিঅ'টো শেষলৈ চোৱা। প্ৰথমে ফাৰ্ষ্ট এটা কয়েল লাগিব, এইটো দোকানত কিনিব লাগিব। এইটো যদি পুৰণা আছে আপোনালোকৰ ব্যৱহাৰ কৰা কয়েল এনেকুৱা, এইটো হিটাৰৰ হয়, মই হিটাৰৰ ব্যৱহাৰ কৰিছোঁ। এনেকুৱা কয়েল এডাল স্কেলৰ সমান এনেকৈ জোখমাত কৰি কিনে এইটো কাঠৰ এনেকৈ সমান কৰি কিনে অকণমান তাৰপিছত গজল দুটা মাৰিব পৰাকৈ এনেকুৱা এডাল লাগিব। দুই চাইডে দুটা গজল মাৰি অকণমান ওলাই তাৰে কেবলটো ইফালে এটা লগাই দিব লাগিব, ইফালে এটা লগাই কিনে কেবলটো লগাই কিনে আৰু তাত দুফালে এনেকৈ লগাই আৰু এইফালে এনেকুৱা তার লাগিব। এই আপোনালোকৰ ঘৰতে থাকিব চাগে এক্সট্ৰা তার, নহ'লে আপুনি মোবাইলৰ পৰা মেনেজ কৰি কিনে এনেকুৱা তার এডাল লৈ ল'ব। এনেকৈ এই হিটাৰটো আপোনালোকে ব্যৱহাৰ কৰিয়ে পানী গৰম কৰিব পাৰিবা আৰু এইটো পানী গৰম কৰাৰ কাৰণে সুবিধাদায়ক হয়। সেইটো এনেকৈ ব্যৱহাৰ কৰিবা। বাছ আপোনালোকৰ মাজত এইকাৰণে বনোৱা হ'ল যাতে অকণমান আপোনালোকৰো সুবিধা হয়। ময়ো ব্যৱহাৰ কৰিলোঁ। এইটো মই ইয়াতে দি দিলোঁ এটা বাল্টিঙত, বাল্টিং পানী লৈ ইয়াতে মই কেবলটো ইয়াতে দুটা খাটাত লগাই দি কিনে এইটো দি দিলোঁ। তাৰপিছত পানী গৰম হ'ব দি দিছোঁ মই। এতিয়া মোৰ তাৰখিনি কয়েলখিনি পুৰণা হয়, মই পুৰণাকৈ ব্যৱহাৰ কৰিছোঁ। এতিয়া পানীখিনি লাহে লাহে গৰম হ'ব ধৰিছে, এইটো ধোৱা ওলাইছে অকণমান। এই যে তাতে তলতো বান্ধি দিছোঁ না, এইটো তলতো তাতে ভিৰটো মানে তললৈ টানি লোৱাৰ কাৰণে তলতো দিয়া হৈছে। এইটো আপোনালোকে কিবা ওজন এনেকৈ লোহাৰে দি দিব। কানেকশ্যন হৈ থাকোঁতে পানীখিনি হাতেৰে নুচুব আৰু সৰু ল'ৰা ছোৱালীক কাষত যাব নিদিব, পানীখিনি লাৰিব নিদিব প্লিজ। সেইটো মোৰ হৈ গ'ল, গৰম হৈ গ'ল পানী। ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰি দিব আৰু এটা কমেণ্ট কৰি দিব আৰু চেনেলটো নতুন চেনেল হয় ছাবস্ক্ৰাইব কৰি দিব আৰু কিছু ভিডিঅ' দি থাকিম। থেংক ইউ।